এয়াই কিডনি বিকল হোৱাৰ প্ৰথম লক্ষণ। এই লক্ষণ দেখা পালে তৎক্ষণাৎ সাৱধান হৈ যাওক। জীৱনলৈ আহিব পাৰে ডাঙৰ বিপদ। শৰীৰত অসুস্থতা বিভিন্ন লক্ষণৰ জৰিয়তে প্ৰকাশ পায়। বিশেষকৈ ৰাতি টোপনিৰ সময়ত দেখা কিছুমান লক্ষণে বৃক্কৰ সমস্যাৰ ইংগিত দিব পাৰে। বৃক্ক হৈছে শৰীৰৰ পৰা আৱৰ্জনা আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱা প্ৰধান অংগ। যদি বৃক্কে সঠিকভাৱে কাম নকৰে তেন্তে ৰাতি অস্বস্তি বাঢ়িব, যাৰ ফলত টোপনিৰ অসুবিধা হ'ব। কিন্তু এই লক্ষণসমূহক আওকাণ কৰিলে বৃক্কৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। যদি আপুনি এই লক্ষণসমূহৰ বিষয়ে সচেতন হয় তেন্তে সময়মতে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। উশাহ নিশাহ চুটি হোৱা। ৰাতি শুই উঠাৰ লগে লগে বুকুত উশাহ চুটি হোৱা বা গধুৰ অনুভৱ হোৱাটো বৃক্কৰ সমস্যাৰ লক্ষণ। যেতিয়া বৃক্কে সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰৰ তৰল পদাৰ্থ হাওঁফাওঁ লৈ যায়, ফলত উশাহ ল'বলৈ টান হৈ পৰে। দীৰ্ঘদিনীয়া বৃক্কৰ সমস্যাত এনে লক্ষণ অতি সাধাৰণ। ৰাতি টোপনিৰ সময়ত সমস্যা বাঢ়িলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। হৃদযন্ত্ৰৰ সমস্যাটো একেধৰণৰ লক্ষণ দেখা দিব পাৰে, গতিকে আপুনি ইয়াক একেবাৰেই আওকাণ কৰা উচিত নহয়। পেশীৰ ক্ৰেম্প। টোপনিৰ সময়ত হঠাৎ পেশী জঠৰ হোৱা বা ক্ৰেম্প হোৱাটো কিডনিৰ সমস্যাৰ লক্ষণ। বৃক্কৰ সমস্যাই শৰীৰত কেলছিয়াম আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত কৰে, ফলত পেশীবোৰ জঠৰ হৈ পৰে। অধ্যয়নৰ পৰা দেখা গৈছে যে বৃক্ক বিকল হোৱা 30% লোকৰ এই লক্ষণ দেখা দিয়ে। এই সমস্যা ৰাতি অধিক স্পষ্ট হৈ পৰে, টোপনি বিঘ্নিত হয়। গতিকে এই লক্ষণসমূহ দেখা দিলে তৎক্ষণাৎ তেজৰ পৰীক্ষা কৰি বৃক্কৰ কাৰ্যক্ষমতা পৰীক্ষা কৰাটো ভাল। সঠিক সময়ত ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ বৃক্ক সুস্থ হৈ থাকিব। সঘনাই প্ৰস্ৰাৱ কৰা। ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হ'লে স্বাভাৱিক বুলি নাভাবিব। 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ মূৰে মূৰে সাৰ পাব লগা হ'লে বৃক্কৰ সমস্যাৰ লক্ষণ। সঘনাই প্ৰস্ৰাৱ হয় যেতিয়া বৃক্কে তৰল পদাৰ্থ সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে। ডায়েবেটিছ আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যা থকা লোকৰ ক্ষেত্ৰতো একেধৰণৰ লক্ষণ দেখা যায়। কিন্তু কিডনি বিকল হোৱাৰ ক্ষেত্ৰত এই সমস্যা স্পষ্টকৈ দেখা যায়। গতিকে ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলগীয়া হ'লে প্ৰস্ৰাৱ পৰীক্ষা কৰাই ভাল। টোপনিৰ সময়ত অস্বস্তি। অস্বস্তি আৰু ৰাতি সঘনাই সাৰ পোৱাটো বৃক্কৰ সমস্যাৰ লক্ষণ। শৰীৰত বিষাক্ত পদাৰ্থ জমা হ'লে শৰীৰত অধৈৰ্যতা আৰু অস্বস্তিৰ সৃষ্টি হয়। বৃক্কৰ কাৰ্যক্ষমতা বিকল হ'লে এই লক্ষণসমূহ দেখা দিয়ে। বৃক্কৰ সমস্যাই টোপনিত প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যসন্মত খাদ্য আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ দ্বাৰা বৃক্ক সুৰক্ষিত কৰিব পাৰি। এই লক্ষণসমূহক আওকাণ কৰাটো অতি বিপদজনক হ'ব পাৰে। ভৰি ফুলি উঠা। কিডনিৰ সমস্যা হ'লে ৰাতি হাত ভৰি ফুলি উঠে। যেতিয়া আপোনাৰ বৃক্কে সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত তৰল পদাৰ্থ জমা হয়। ইয়াক এডিমা বোলা হয়। ৰাতি টোপনিৰ সময়ত এই লক্ষণ দেখা যায়। বৃক্ক বিকল হোৱা 40% লোকে এই সমস্যাৰ সন্মুখীন হোৱা বুলি খবৰ পোৱা গৈছে। বিশেষকৈ ভৰি আৰু গুৰুহাৰ ওচৰত ফুলা দেখা যায়। এনে হ'লে লগে লগে বিভিন্ন ধৰণৰ কিডনি টেষ্ট কৰিব লাগে। স্বাস্থ্যসন্মত জীৱনশৈলী আৰু কম নিমখ খালে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি, কিন্তু কোনো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব।